আমি আহি পালোঁ ডিলাৰ ফ্ৰণ্ট এয়া আপোনালোকে দেখি আছে এইটো ডিলাৰ মহিন্দ্ৰা তো ভিতৰত গৈ দেখাই আছোঁ তো নিপুল এক্সাইটমেণ্ট কেনেকুৱা এক্সাইটমেণ্ট জানো আছে অলপ ভাল লাগিব ল'ম ভালটো লাগিবই এটা হেভি বস্তু ল'ব বহুত দিন অপেক্ষা মই আজিহে ল'ম আৰু কিমান মাহ 5 মাহ ৱেইট 5 মাহ ৱেইট 1 2 পুৰা টানিব 1 2 হেল্ল' এভৰিৱান গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে তো সকলোৱে অনুমান কৰিব পাৰিছে আই থিংক ভিডিঅ'টোৰ থাম্বনেইল এণ্ড ইণ্ট্ৰ' চাই তো ফাইনেলি 5 মাহ অপেক্ষাৰ অন্তত গাড়ীখন আহি পালে 16 তাৰিখে শ্ব'ৰুমত তো আজি ডেলিভাৰী আছে এতিয়া মই আছোঁ মাজুলীত ইয়াৰ পৰা যাব লাগিব গোগামুখ তাৰ পৰা যাব লাগিব লখিমপুৰ যিহেতুকে ডিলাৰটো আছে লখিমপুৰত তেন্তে বেছি দেৰি নকৰোঁ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু মোৰ লগতে বলক আমি ফাৰ্ষ্ট যাম গোগামুখ তাৰ পৰা যাম ডিলাৰত তেন্তে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক তো কি গাড়ী ল'ম কি কথা গোটেইখিনি এই ভিডিঅ'টোত গম পাব তেন্তে স্কিপ নকৰাকৈ শেষলৈকে চাই ৱাও এনেকুৱা চাৰিওফালে যেতিয়া গছ গছনি ধানৰে ভৰা এখন সেউজীয়া পথাৰ দেখিবলৈ পোৱা যায় নহয় তেতিয়া নিশ্চয় আপোন গাঁওখনলৈ মনত পৰি যায় চাওকচোন আপোনালোকে দেখিবলৈ কি ধুনীয়া লাগিছে এনেকুৱা পৰিৱেশ এটা দেখিলে কিবা মনটো উগুল থুগুল লাগি যায় নহয় নে গাইজ প্ৰায় 2 ঘণ্টা অতিক্ৰম কৰি আহি পালোঁ মই গোগামুখ তো ইয়াতে বেছি দেৰি নকৰোঁ ইয়াৰ পৰা আমি চিধা যাম লখিমপুৰ মহিন্দ্ৰা ডিলাৰলৈ তেন্তে ব্লগ আগলৈ কণ্টিনিউ কৰি থাকোঁ ভাইটিৰ মন বেয়া দোকানত থাকিব দিছে গুৱাহাটীৰ পৰা আহিলে এতিয়া গাড়ী আনিব যাম ই দোকানত থাকিব তো এইফালে নিপুল আছে আৰু এইফালে দাদাজন আৰু এইফালে নিপুলৰ পেহা আমি আটাইকেইজন গৈ আছোঁ এতিয়া ইয়াৰ পৰা যাম লখিমপুৰ মহিন্দ্ৰা ডিলাৰলৈ তো তাত গৈ আপোনালোক ভিডিঅ'টো দেখাই আছোঁ প্ৰচেছটো তো বলক তাত গৈ লগ পাম তো আমি আহি পালোঁ ডিলাৰ ফ্ৰণ্ট এয়া আপোনালোকে দেখি আছে এইটো ডিলাৰ মহিন্দ্ৰা তো ভিতৰত গৈ দেখাই আছোঁ তো নিপুল এক্সাইটমেণ্ট কেনেকুৱা এক্সাইটমেণ্ট জানো আছে অলপ ভাল লাগিব ল'ম ভালটো লাগিবই এটা হেভি বস্তু ল'ব বহুত দিন অপেক্ষা মই আজিহে ল'ম আৰু কিমান মাহ 5 মাহ ৱেইট 5 মাহ ৱেইট পাছ কৰিলোঁ আৰু আমি ভিতৰত গৈ আছোঁ কোনখন গাড়ী হয় কি হয় কিমান মানে পৰিলে স্পেচিফিকেশ্যন গোটেইখিনি আপোনালোক ভিডিঅ'টো দেখাবলৈ ট্ৰাই কৰিম ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম সোমাই দেখিলোঁ এইখন স্কৰপিঅ' এন নিউ মডেল হয় নতুনকৈ যিখন আহিছে স্কৰপিঅ' এন বুলি কয় তো হোৱাইট কালাৰত এখনো চাগে আজি ডেলিভাৰী আছে কোনোবাই ল'ব তো বহুত ভালে লাগে যাক বিগ ডাডি বুলি কোৱা হয় SUV বিগ ডাডি তো স্কৰপিঅ' এন ফুলৰ দেউতা মানে খুৰা আজি যিটো ল'ব আহিছে আমি ক'ব গ'লে বহুত ডাঙৰ বস্তু আমাৰ কাৰণে তো আপোনাৰ এক্সপেক্টেশ্যন মানে কেনেকুৱা আছিলে আৰু এক্সাইটমেণ্ট কেনেকুৱা ভালেই হেপি নে হেপি একদম ভেৰি হেপি আজি পাৰ্টিটো ডাঙৰকৈ হ'ব লাগিব হয় ডাঙৰকৈ হ'ব ঠিক আছে ইয়াত এটা আৰু এইফালে নিপুল আমি এখন গাড়ী অকণমান ভাল লাগিছে সেইটো কাৰণে চাই আছোঁ আমাৰ গাড়ীখন কোনখন নহয় অকণমান ছাছপেকশ্যনত ৰাখিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক আমি দেখাই আছোঁ আমি আহি পালোঁ ডিলাৰটোৰ ভিতৰত সোমাই আহিলোঁ আহিয়ে দেখি পালোঁ নতুনকৈ যিখন ট্ৰেণ্ডত চলি থকা গাড়ী মহিন্দ্ৰাৰ 3XO আগতে 300 বুলি আছিলে তো এবাৰ মডিফাই কৰি পেলাই 3XO বনাই দিলে তো গাড়ীটো দেখিবলৈ খুবেই ধুনীয়া তো এইখন একচুৱেলি বিশেষ কাম কৰিবলগীয়া তেনেকুৱা নাই পেপাৰ ৱৰ্কখিনি অলৰেডি আমি এডভান্স কৰি থ'ব দিছিলোঁ তো সেই গতিকে আমাৰ কৰিবলগীয়া কাম একেবাৰেই নাই কাৰখন আমি ডেলিভাৰী ল'লেই হ'ল তো আমাৰ কাৰখন ৰেডি হৈ আছে কোনখন হয় অকণমান ছাছপেকশ্যনত ৰাখিছোঁ তো এইখন আমি এইটো মই ব্লেক কালাৰ বুলি ভাবিছিলোঁ ব্লেক নহয় বে ব্লু ব্লেক টাইপ যেন লাগে তো এইখন 3XO
তো 3Xৰ ভিতৰ সাইডটো এনেকুৱা তো আপোনালোকে ভিডিওটো বহুত দেখিছে চাগে তো এইফালে এখন পেনোৰামিক সানৰুফ এখন আই থিংক লেটেষ্ট টপ মডেলটো হয় AX7 লাক্সাৰি তো এইটো পেনোৰামিক সানৰুফ আৰু এইটো ইনফোটেইনমেন্ট সিস্টেমটো এনেকা তো এইটো গিয়াৰ নবটো আৰু এইখন অটোমেটিক হয় তো পিছৰ স্পেচটো এনেকা তো হোৱাইট সিটত দেখিবলৈ খুব ভালে লাগে কিন্তু হোৱাইট লেটাৰাটো বহুত জলদিয়ে হ'ব তো গাড়ীখন দেখিবলৈ বহুত ভাল কিন্তু মহিন্দ্ৰা বহুত কিছু বুলি নকওঁ বহুতেই আগবাঢ়িছে যেহেতু বৰ্তমান ট্ৰেন্ডিং চলি আছে গাড়ীৰ ইণ্টেৰিয়াৰ আউটডোৰ লুকছ ৱাইজ তো লুকছ ৱাইজৰ লগতে সেফটিও মেটাৰ কৰে তো মহিন্দ্ৰাৰো 5-star সেফটিয়ে হয় তো গাড়ীৰ ভিতৰটো এনেকা হয় এনেকৈ ফাইনেলি কিছু সময় পিছত আমাৰ গাড়ীখনৰ ডেলিভাৰী হোৱা সময় আহি পৰিলে তো এনেকৈ গাড়ীখন ডেলিভাৰী ল'বলৈ সাজু হৈ গ'লোঁ আৰু ডেলিভাৰীৰ কাৰণে ৰেডি কৰি Hola. আমাৰ গাড়ীৰ নথিপত্ৰখিনি হৈছে এইখিনি মেনুৱেলটো সেইটো কিবা পিৰিয়ডটো লিখা আছে ফাইনেলি গাড়ীখন এইখনেই হয় স্কৰপিঅ' Z10 8L লাক্সাৰি তো প্ৰথমে যে দেখাইছিলোঁ এইখনেই হয় একচুৱেলি ছাছপেনশ্যন আছিলে অলপ তো গাড়ীখন দেখিবলৈ বহুতেই ডাঙৰ টাইম নহ'ল তো এইটো 7-seater হয় এইটো মাজৰটো হৈছে আৰু এইটো পিছৰটো উঠিবলৈ হ'লে এইটো টাম্বেল কৰিলে হ'ল সিংগল টাম্বেল আৰু এইটো পিছফালে আজি মোক ফোনটা লগত দিয়া কেনেকুৱা লাগিছে বহি পুৰা আৰাম লাগিছেনে একদম বহি চাওঁ ল'ব পাৰোঁ নোৱাৰোঁ পিছৰ কথা লাক্সাৰি গাড়ীত বহি ফিলটো লৈ লওঁ VIP ফিল তো এইখন হৈছে স্কৰপিঅ' NZ8L L মিনছ হৈছে আপোনাৰ লাক্সাৰি তো এইখন অট'মেটিক হৈছে চিটিং পজিশ্যনটো এনেকা আগৰ বনেটটো গোটেই দেখাই পায় মানে যদিও গাড়ীখন বহুত ডাঙৰ মানে দেখিবলৈ এনেকা লাগে যে চলাব পাৰিম কি নোৱাৰিম কিন্তু চিটত বহাৰ পিছত মানে গোটেই বনেটটো দেখা পায় তো তাৰ কাৰণে ভয় লাগিবলগীয়া একো নাই আমাৰ গোটেইখিনি কাম হৈ গ'ল এতিয়া আমি শ্ব'ৰুমৰ পৰা ওলাই যাম আমাৰ অকণমান এক্সেছৰিজ লগাব লগা আছে সেইখিনি আমি বাহিৰত লগাই ল'ম তেন্তে বলক ভিডিঅ'টো আগলৈকে কণ্টিনিউ কৰি থাকক আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট কৰি দিব লগতে যিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে বলক কণ্টিনিউ কৰি থাকক আমি আহি পালোঁ ওচৰতে থকা এচেছৰিজৰ দোকানখনৰ নাম হৈছে টপ গিয়াৰ তো ইয়াতে আমি ফ্ল'ৰ মেট আৰু ৰেইন ভাইজাৰ মানে উইণ্ডো ৰেইন ভাইজাৰ
তো তেনেকুৱা কিবা কিবি অকণমান এচেচৰিজ লগা আছে তো এইবিলাক হৈছে ফ্ল'ৰ মেট 3D 7D 9D তো ইয়াতে দেখিবলৈ পাইছে তো আমি ইয়াতে কাৰণ এখন চালোঁ 7D ফ্ল'ৰ মেট এইটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আমাৰ সকলোৰে চইচ এইটোৱেই হয় ফ্ল'ৰ মেটৰ কাৰণে লৈ ল'লোঁ এইটো 7D মেট কিয়নো ফ্ল'ৰ মেট বহুতেই জৰুৰী গাড়ীখন হৈছে নতুন তো বহুত মানুহে চাব আহিব আৰু উঠিব বহুত লেতেৰা হ'ব সেইকাৰণে আমি ফ্ল'ৰ মেটটো লৈ ল'লোঁ আৰু এইটো কালাৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু ইনষ্টলেশ্যনটো দেখাই আছোঁ এনেকুৱা হ'ল আৰু এইটো ফালে এইটো লগালে তো এইখিনিতে আমাৰ মাহিন্দ্ৰাৰ ফালৰ পৰা দিয়া এৰাউণ্ড 25 to 30 লাখৰ ভিতৰত গাড়ী এখন ল'লোঁ কিনো দিলে আপোনাক চাওঁ বলকচোন লগতে আপোনালোককো দেখাওঁ ইয়াতে আৰু এইটো হ'ল মেনুৱেলটো বুকখন এইটো মেনুৱেল বুক আৰু ইয়াতে তোমাৰ ইয়াতে কাগজখিনি ল'বৰ কাৰণে এইটো বেগ দিছে মাহিন্দ্ৰাৰ ফালৰ পৰা দিয়া কাপ এইটো লগালে মানে কি হয় ইয়াত ওলাব নোৱাৰিম আৰু এইটো গাড়ীটো মুচিবৰ কাৰণে গ্লাছ মুচিবৰ কাৰণে এইটো দিছে আপোনাৰ টাৱেল তো আপোনাৰ কি লকাৰ দিছে এইটো আৰু এইটো দিছে আপোনাৰ ডায়েৰী কভাৰ তো এইখিনি এচেচৰিছে দিছে 25 লাখ টকাত যি নহওক কিবা এটা দিছে আৰু নিদিয়াকৈ থকা নাই পলিচ কৰা হৈছিলে পলিচটোৰ কাৰণে উইণ্ডশ্বিল্ডটো নালাগে ৰেইন ভাইজাৰটো সেইটো কাৰণে পলিচটো গুচাই পেলাই সেইটো ইনষ্টল কৰা হয় তো ইনষ্টল কৰাৰ পিছত কেনেকুৱা হয় দেখাবলৈ আপোনাক ট্ৰাই কৰিম ৰেইন ভাইজাৰটো লগোৱা হৈ গ'ল লগোৱাৰ পিছত দেখিবলৈ এনেকুৱা এইটো চাইড আৰু আপোনাৰ এইটো চাইড স্কৰপিঅ' বেজিং আছে এইটো স্কৰপিঅ' এন দেখিবলৈও ভাল আপোনাৰ ৰেইনৰ পৰা ছেফটি হয় আমাৰ কামখিনি হৈ গ'ল তো আমি ইয়াৰ পৰা ওলাই দিলোঁ আগত এখন পদুমণি আইথান আছে তো আমি আইথানত সোমাম গাড়ীখন লৈ তাত অকণমান পূজা অৰ্চনা হ'ব তো ভিডিঅ'টো আগলৈকে চাই থাকক আৰু এইটো হৈছে লখিমপুৰ নেশ্যনেল হাইৱে ইয়াৰ কাষতে আছে আপোনাৰ পদুমণি আইথান তো এইখনে হৈছে শ্ৰী শ্ৰী পদুমণি আইথান তো মই ইয়াৰ এটা ভিডিঅ' বনাইছিলোঁ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে বহুত ডাঙৰ থান হয় তো আপোনালোকে লিংকটো ভিজিট কৰি চাব পাৰে এনেকৈ আমাৰ পূজাৰ কামখিনি সম্পূৰ্ণ হৈ গ'ল আৰু ইয়াৰ পৰা আমি ওলাই দিম চিধা ঘৰলৈকৈ তেন্তে ভিডিঅ'টো এইখিনিতে ইন হোৱা নাই ইণ্ডলৈকে চাই থাকক কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব প্ৰেমৰ বতৰা এনেকৈ আহি পালোঁ মোৰ ফ্ৰেণ্ডৰ ঘৰ অৰ্থাৎ মোৰ ফ্ৰেণ্ড নিপুল বৰপাত্ৰ গোহাঁই তো সিহঁতে লৈছে গাড়ীখন ইয়াতে অহাৰ পিছত যি ঘৰৰ পূজা অৰ্চনা আছে সেয়া খুৰীমাহঁতে আৰম্ভ কৰিবলৈ লৈ ল'লে
সদয় শেষত গোগামুখত থকা হনুমান মন্দিৰ যি উত্তৰ পূৰ্বাঞ্চলৰ সবাতোকৈ ডাঙৰ তো এই মন্দিৰত আহি সেৱা প্ৰাৰ্থনা কৰা হ'ল তো আজিলৈ ভিডিঅ'টো এইখিনিতে ইন কৰিম তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে আপোনালোকৰ মৰম ভাল পোৱা ছাপোৰ্ট সদায় পাই থাকিম বুলি আশা কৰিলোঁ তেন্তে সকলোৱে সুস্থ থাকক হেপী থাকক বাই বাই